Good morning, Amu. Good morning. Amu আজি ব্ৰেকফাষ্টত কি খাই আছে? Dai bhat gur. দৈ ভাত নহয়, দৈ চিৰা। Dai sira. Gu. আমুই গুৰ খাই ভাল পায় নে? Bye bye. ভাল পায়। কোনে গুৰ খাই ভাল পায়? আমু পাপাই। আৰু মামা কি খাব? Oh, তুমি চকলেট খাবা, মই চাহ খাম। হা? দুষ্ট ছোৱালী, মোৰ দুষ্ট ছোৱালীজনী। গাড়ী চলাইছে, এইফালে আহাচোন, এইফালে আহা। এইফালে আহা। অ' বাপৰে, কি হ'ল হাতত চাওঁ? হাতত এইটো কি হ'ল? এইটো কি লাগিছে তোমাৰ? ডাৰ্টি। তুমি গাড়ী চলাই থাকিবা? তুমি ব্ৰেকফাষ্ট খাবলৈকে গাড়ী চলাই থাকিবা? চাওঁ গাড়ীখন এনেকৈ কৰাচোন তুমি। এনেকৈ কৰা, এইফালে আহা। উঠি আহাচোন, এইফালে আহাচোন, উঠি আহা। এইফালে আহাচোন, এতিয়া বহা। আৰু ইফালে আমৰ ভৰিটো দেখিছানে কি হ'ল? মই আগৰ ভিডিঅ'টোত দিছিলোঁ কি আমি AMAIRA DITYAA গৈছিলোঁ এটা ইণ্টাৰভিউৰ কাৰণে। তাতে চাগে কিবা কামুৰিলে নে কি হ'ল বুজি পোৱা নাই। ৰাতিপুৱা এনেকৈ ভৰিটো ৰঙা হৈ ফুলি গৈছে আৰু স্কিনটো কিবা অলপ টাইট হৈ গৈছে। বিষাইছে নেকি মা? বিষাইছে? মই ডেটল দি ধুৱাই পেলাই নাৰিকল তেল লগাই দিছোঁ। চাই মানে গোটেই ভৰিটোতে এনেকৈ ৰঙা হৈ ফুলি গৈছে। কিনো কি হৈ যায় নহয়, ধৰিবই নোৱাৰি। আৰু স্কিনটো বহুত চেঞ্চিটিভ, অকণমানতে কিবা এটা হয়। এতিয়া ভৰিটোৰ অৱস্থাই নাই। ইফালে হাতখনো ফুলি গৈছে, কি বা হ'ল? এই অকণমানি হাতখনত তোমাক কোনে খাই দিলে? কক্ৰচ খাই দিলে। কক্ৰচে খাই দিলে। খজুৱাইছে নেকি তোমাৰ? হয় নেকি? তোমাক কক্ৰচ খাই দিলে। তোমাক খজুৱাইছে নেকি? হা? বিষাইছে? অঁ চৰি মই মলম লগাই দিম দেই। শুন, অকণমানি হাতখনতো খাই দিছে কোনোবাই। হা? ইমান অকণমানি হাততো কোনোবাই খাই দিছে। কক্ৰচ খাই দিছে? ইফালে কক্ৰচ ন, মই মাৰি দিম দেই কক্ৰচটো। নাখাবা আমাৰ আমুক, নাখাবা। কিয় খাইছা আমাৰ আমুক? কক্ৰচ দষ্ট, তুমি দত্ত। অঁ দত্ত ন? আমাৰ আমু ভাল ছোৱালী, কক্ৰচটো দুষ্ট, খাই দিছে। ইমান অকণি হাত ভৰিকেইটাত খাই দিছে, হয় নাই? হা? হাই এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আমু এতিয়া 2 বছৰ 8 মাহ চলি আছে আৰু তাই যেতিয়া 7 মাহ আছিল তেতিয়াৰ পৰাই মই তাইক পটি ট্ৰেইনিং দিয়া আৰম্ভ কৰিছিলোঁ। আৰু তাৰপিছত যেতিয়া তাই 1 বছৰ কমপ্লিট হ'ল, তাৰ পিছৰে পৰা তাই আমাক এটা প্ৰপাৰ চাইন দিব ল'লে কি তাই পটি লাগিছে আৰু তাই ৱাছৰুমত গৈ কৰিব বিচাৰিছে। এই ভিডিঅ'টোত মই মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিম কি মই আমুক কেনেকৈ এই পটি ট্ৰেইনিং প্ৰচেছটো শিকালোঁ আৰু কেতিয়াৰ পৰা মই তাইক ডাইপাৰ ফ্ৰী কৰিলোঁ। তো বলক ভিডিঅ'টো আৰম্ভ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক বাটনটো ক্লিক কৰিব নাপাহৰিব। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ নতুন ভিডিঅ'ছৰ নটিফিকেশ্যন আপোনালোকে পায়। পটি ট্ৰেইনিং কাৰণে কোনো গাইডলাইন, কোনো ৰুল বা প্ৰপাৰ মেথড কোনো ক'ব নোৱাৰে, কাৰণ এইটো এটা এক্সপিৰিয়েঞ্চ হয়। যি এটা বেবীৰ কাৰণে ইউজ হয়, হয়তো আন এটা বেবীৰ কাৰণে সেইটো ইউজফুল নহ'ব পাৰে। মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি মই আমুৰ লগত কি মেথড ইউজ কৰিছিলোঁ আৰু কেনেকৈ তাইক মই পটি ট্ৰেইন কৰিলোঁ। চ' ব'লক প্ৰথমতে আমি কথা পাতোঁ কি বেবীসকলক কেতিয়াৰ পৰা আমি পটি ট্ৰেইন কৰিব পাৰোঁ। যদি আপোনালোকে ভাবে কি প্ৰপাৰ পটি ছিটত আপোনালোকে আৰম্ভ কৰিম বুলি, তেতিয়াহ'লে বেবীটো অলপমান বহিব পৰা হ'ব লাগিব, আৰু নহয়বা আমি ধৰি পেলাই বহাব পৰা হ'ব লাগিব, ধৰা 6 to 7 মান্থছৰ পৰা। আইডিয়েলি 4 to 5 মান্থছৰ পৰাও আপোনালোকে পটি ট্ৰেইন কৰাই ষ্টাৰ্ট কৰিব পাৰে, কিন্তু তেতিয়া ট্ৰেইনিংটো অলপমান বেলেগ হ'ব। আপোনালোকে ডাইপাৰটো খুলি ভৰিটো ওপৰলৈ উঠাই পেলাই পটি কৰাব পাৰে, নহয়বা কোলাত উঠাই বাথৰুমলৈ লৈ গৈ কোলাতে লৈ পেলাই ভৰিটো উঠাই পেলাই কোমোৰত পটি কৰাব পাৰে। 3, 4, 5, 6, মোক খাই দিছে দেই, ৱাও, 7, 8, মোক খতমে হ'ব, জলদি
8 9 9 10 nào học cùng 1 2 3 Ara got finish ha mo count kora got finish ne tomar khwa got finish hobo 3 4 5 6 mo kotong hoi dia kwa kar finish hoy got sao 7 8 9 finish ni amo finish ni finish amo finish 10 nama sudah kah ঠিক আছে আমুক মই 7 মাহৰ পৰা পটি ট্ৰেইন কৰা আৰম্ভ কৰিছিলো নাখাও মোহন জ্বলা আছে জ্বলাটো নাখাও মই দেই মোৰ জ্বলা লাগিব নহয় তেতিয়া মই কি খাম দেই আমুক মই 7 মাহৰ পৰা পটি ট্ৰেইন কৰা আৰম্ভ কৰিছিলো কিন্তু তাইৰ কাৰণে যোনটো মই পটি সিট কিনিছিলো সেইটো অলপমান ঠিক আছে তাইৰ কাৰণে যোনটো মই পটি সিট কিনিছিলো সেইটো অলপমান বেলেগ আছিল মানে ডাইৰেক্ট কুমুদত বহাই দিয়া সিট হয় এনেকে ঘৰৰ ভিতৰত এটা পটি সিট পাই যোনটো আমি ৰুমৰ ভিতৰতে কৰাই পেলাই আকৌ বাথৰুমত ফ্লাশ কৰি দিও হেনুকা পটি সিট মই লোৱা নাছিলো হেতু সকলোৰে পাৰ্সোনাল প্ৰেফাৰেন্স হয় আপোনালোকে তেনেকেও পটি ট্ৰেইনিং কৰিব পাৰে বা যদি বিচাৰে মই লোৱা পটি সিটটো ল'বলে তেতিয়া হলে মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আপোনালোকে তাৰ পৰা চাই পেলাই ল'ব পাৰিব তো এই কমপ্লিট প্ৰসেছটোত প্ৰথমে দায়িত্ব আছে পেৰেন্টছৰ কি তেওঁলোকে নিজৰ বেবিৰ সাইনবোৰ বুজি পায় যে পটি কৰা টাইমত তেওঁলোকে কি সাইন বনায় মানে কি সাইন দিয়ে সকলোৰে সাইনবোৰ বেলেগ বেলেগ থাকে যেনেকৈ আমুৰ কি আছিল যেতিয়া তাই পটি লাগে তেতিয়া তাই নাকটো ৰঙা হৈ যায় আৰু একদম সাইলেন্ট হৈ যায় তো এনেকৈ আমি চাই বুজিবলৈ ললো যে তাই এইটো টাইমতে তাই পটি কৰে তো তেনেকৈ যেতিয়া তাই দেখো যে অলপ সাইলেন্ট হৈ নাকটো ৰঙা হৈ আহিছে তেতিয়া মই লগালগ তাইক বাথৰুমত লৈ যাওঁ আৰু পটি কৰাওঁ তেনেকৈ মই তাইক মানে শিকালো পটিটো তো আপোনালোকে এনেকৈ সাইনটো বুজিবলৈ চেষ্টা কৰিব যে আপোনালোকৰ ল'ৰা ছোৱালী কি সাইন দিয়ে সেই পটি কৰা টাইমটোত মানে পটি কৰা আগত কি সাইন কৰে তাৰপিছত তেওঁলোকক আপোনালোকে এনেকৈ লৈ গৈ পেলাই মানে চাব পাৰিব যে সেইটো টাইমতে পটি কৰে নে নকৰে অবভিয়াছলি এইটো বুজিবলৈ অলপ টাইম লাগিব এইটো একেবাৰতে বুজি পোৱা বস্তু নহয় আপোনালোকে ৰেগুলাৰ সাইনটো বুজিবলৈ চেষ্টা কৰিব লাগিব কি আপোনালোকৰ ল'ৰা মানে বেবিয়ে কি সাইন দেখায় পটি কৰাৰ আগত মোৰো বুজিবলৈ বহুত দিন লাগিছিল মই পিছত গম পাইছোঁ কি এনেকৈ কৰিলে তাই পটি কৰে আৰু যেতিয়া দেখোঁ তাই মুখখন সাইলেন্ট হৈ আহিছে আৰু নাকটো ৰঙা হৈছে লগ মাতে লাইক মানে বাথৰুমলৈ লৈ যাওঁ পটি কৰাবৰ কাৰণে কেতিয়াবা কৰে ঠিকেই কিন্তু কেতিয়াবা আকৌ সেইটো মিছ কল হৈ যায় মানে নকৰে তো সেনেকৈ আপোনালোকে বুজিব লাগিব মাজতে মই ভিডিঅ'টো পজ কৰিব লগা হ'ল বাহিৰত বৰষুণ দিছে আৰু মই কাপোৰ মেলি থৈছিলোঁ সেয়াই সামৰি আনিলোঁ তো সেয়াই আপোনালোকে পটি সাইনটো বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু যেতিয়াই দেখিছে যে সেই সাইনটো দিছে লগালগ আপোনালোকে বেবিক লৈ পেলাই পটি সিটত বহাই দিব যাতে তেওঁলোকৰো হেবিট হয় তাতে পটি কৰা তাৰপিছত আহিব প্ৰসেছটো এইটো আপোনালোকৰ নিজৰ পাৰ্সোনাল কথা হয় কি ইউজ কৰে মই কৈছিলোঁ যে এটা পটি সিট পায় ঘৰৰ ভিতৰতে আপোনালোকে পটি কৰাই পেলাই আকৌ কুমুদত লৈ গৈ ফ্লাছ কৰি দিব পাৰে হেনুকাও ইউজ কৰিব পাৰে নহয়বা মই ইউজ কৰা নিচিনা ডাইৰেক্ট কুমুদত যোনটো পটি সিট মই বহাই পেলাই আমুক কৰিছোঁ সেইটো ব্যৱহাৰ কৰিব পাৰে খালি এটা বস্তু ক্লিয়াৰ ৰাখিব কি যিয়ে প্ৰসেছ আপোনালোকে ইউজ নকৰে কিয় এটাই ইউজ কৰিব যাতে বেবিয়ে বুজি পাবলৈ অলপ ইজি হয় কাৰণ তেওঁলোকৰ এটা বস্তু এডাপ্ট কৰিবলৈকে প্ৰব্লেম হয় তো আপোনালোকে যদি প্ৰসেছটো চেঞ্জ কৰি থাকে তো তেওঁলোকো মানে কনফিউজ হৈ যাব যে কোনটো কি হয় তো সেইকাৰণে আপোনালোকে এটা প্ৰসেছেই ইউজ কৰিব তাৰপিছত আহিব ৰেগুলাৰিটিটো হৈছে কি যেতিয়া আমু 1 বছৰ হৈ গ'ল তেতিয়া তাই প্ৰপাৰলি আমাক এটা সাইন দিব ল'লে তাই পটি লাগিলে তো মই তেতিয়া কি কৰিলোঁ যেনেকৈ বেবিয়ে কি কৰে এদিনত 2-3বাৰকৈ পটি কৰে তো মই তাইক ৰেগুলাৰ ৰাতিপুৱা শুই উঠাৰ পিছতে অলপমান গৰম পানী দিওঁ খাবলৈ গৰম পানী খোৱাৰ পিছতে মই তাইক পটি সিটত বহাই দিওঁ এনেকৈ বহাওঁতে তাই আজিকালি সদায় ৰাতিপুৱাই পটি কৰি দিয়ে ন তো তেতিয়াৰ পৰা আজিলৈকে তাই ৰাতিপুৱাই পটি চটি কৰি একদম কমপ্লিট হৈ যায় কেতিয়াবা কৰে ৰাতি বা মাজত কেতিয়াবা কিন্তু প্ৰায় মানে তাই মৰ্নিঙে কমপ্লিট হৈ যায় তো এনেকৈ আপোনালোকে ৰেগুলাৰিটি মেইনটেইন কৰিব চেষ্টা কৰিব শিকাওঁতে অলপমান কষ্ট হয় কাৰণ প্ৰথমতে গম পোৱা নাযায় কি বেবি এটাই কেতিয়া টয়লেট কৰিব বা কেতিয়া পটি কৰিব তো মই কি কৰিছিলোঁ মই আধা ঘণ্টা মূৰে তাইক মই বাথৰুমলৈ লৈ যাওঁ আৰু পটি সিটত বহাই মেলি দিওঁগৈ বহাই পেলাই মই মুখেৰে টয়লেট কৰা আৰু পটি কৰা সাউণ্ড উলিয়াই থাকোঁ
যাতে তাই বস্তুটো বুজি পায় যে এইটো কি হয়, কিয় মানে ইয়াত বহাইছে আৰু হেবিট হৈ যায়, সেইটো কাৰণে মই লৈ গৈছিলোঁ। কেতিয়াবা কৰিও দিয়ে লাগি থাকিলে, কিন্তু প্ৰায় নকৰে, তথাপিও এনেই লৈ গৈ বহাই থাকোঁ মানে হেবিট হ'বৰ কাৰণে। আৰু চাবচোন ল'ৰা ছোৱালী এটাক যদি আপুনি কিবা এটা জেগাত মানে স্থিৰকৈ বহাই থৈ দিয়ে, তেতিয়াহ'লে তেওঁলোক ব'ৰ হৈ যায়, বহিব নিবিচাৰে। তো সেনেকুৱাই মোৰ লগতো হৈছিল, তাই মাজতে বহিব নিবিচৰা হৈ গৈছিল। তেতিয়া মই কি কৰিলোঁ, মোৰ লগত এটা হয়তো কিতাপ লৈ যাওঁ, আৰু নহ'বা তাইক মই তাতে কথা পাতি থাকোঁ বা কিবা সুধি থাকোঁ, কিবা দেখাই থাকোঁ, যাতে সেইটোত ব্যস্ত থাকি পেলাই তাই সেইটো বস্তু পাহৰি যায় আৰু ধুনীয়াকৈ বহি থাকে। তাৰপিছত যেতিয়া 1 বছৰ হৈ গ'ল, 1 বছৰ কমপ্লিট হোৱাৰ পিছত তাই আমাক এটা প্ৰপাৰ চাইন দিব ধৰিলে, পটি লাগিলে। তাইৰ বাথৰুমটো দেখাই দিয়ে, নহ'বা তাইৰ ফেচত আমি গম পাওঁ যে তাই পটি লাগিছে, তেতিয়া আমি লগালগ তাইক বাথৰুমত লৈ যাওঁ। টয়লেটটো কি হয়, টয়লেটটো আমি দিনটো সেনেকৈ লৈ যাওঁ। আৰু কাৰণ কিয় 1 বছৰ পিছত মই ডাইপাৰ ইউজ কৰা অলপ কমাই দিছিলোঁ তাইক, অকল ৰাতি ইউজ কৰোঁ, নহ'বা কেতিয়াবা যদি ক'ৰবাত ফুৰিবলৈ গৈছোঁ তেতিয়াহে মই পিন্ধাই লৈ যাওঁ। কেতিয়াবা যদি কিবা কামত মই ব্যস্ত থাকি গ'লোঁ আৰু মই পাহৰি গ'লোঁ তাইক মই বাথৰুম কৰাব লাগিছিল বুলি, তেতিয়া তাইক খেলি থাকোঁতে তাইৰ পেণ্টত ওলাইও গৈছিল বাথৰুম, নোলোৱা নহয়। আৰু এতিয়াতো তাই পূৰা ডাইপাৰ ফ্ৰী হয়, কাৰণ 2 বছৰ পিছত মই কি কৰিলোঁ, অলপমান কষ্ট কৰি ৰাতি উঠি আধা ৰাতিত উঠি মই তাইক বাথৰুম কৰোৱা হ'লোঁ। দেখিছোঁ যে তাই শোৱাৰ আগতে পানী খাইছে, তেতিয়াহ'লে মই 2-3টা মানত উঠি পেলাই আকৌ এবাৰ মই তাইক বাথৰুম কৰাই দিওঁ। তো সেই কৰাওঁতে এতিয়া বাথৰুম লাগিলে তাই আধা ৰাতিত হ'লেও মোক উঠাই পেলাই কয় যে মোৰ বাথৰুম লাগিছে, মই তাইক লৈ যাওঁ। আচলতে এইটো কি হয়, এইটো বস্তুটো আপোনালোকে ট্ৰাই কৰি থাকিব লাগিব। এইটো এনেকুৱা হাৰ মানি যোৱা বস্তু নহয়, অলপমান কষ্ট হয়, অলপমানকৈ বহুতেই কষ্ট হয়, কিন্তু ট্ৰাই কৰি থাকিলেহে শিকিব। এনেকুৱা নাভাবিব কি 2 মাহ হৈ গ'ল এতিয়ালৈকে শিকাই আছোঁ কিন্তু শিকা নাই, 1 বছৰ হৈ গ'ল শিকাই আছোঁ শিকা নাই। কিছুমানে হয়তো সোনকালে শিকি যায় বা কিছুমানৰ অলপ সময় লাগে শিকিবলৈ, কিন্তু শিকাতটো শিকিবই। চ' আপোনালোকে ট্ৰাই কৰি থাকক এনেকৈ। আমো এনেকৈয়ে শিকিলে ন। এতিয়া আমোৱে পটি আৰু চুচু ক'ত কৰে? বাথৰুমত। কৈ দিয়া মই এতিয়া ডাইপাৰ নিপিন্ধো, কোৱা। মই এতিয়া ডাইপাৰ নিপিন্ধো, পাপাই ডাইপাৰ নিদিয়ে, পাপা কাপোৰ মোক নিদিয়ে। পাপাই কি কাপোৰ নিদিয়ে তোমাক? অৰেঞ্জ কালাৰ পিন্ধিছিলোঁ, কৈছিলোঁ চমা পিন্ধি কাপোৰ, আকৌ এইটো কাপোৰ চামাতি গটো নিদিলে। বহুত দুখৰ কথা, বহুত দুখৰ কথা। মোৰ ছোৱালীজনীৰ দুখটো কৰি দিয়াচোন অলপ। দুখ লাগিছে, কান্দিছে মোৰ ছোৱালীজনী, কান্দিছে মোৰ ছোৱালীজনী, কান্দিছে। চাওঁচোন কান্দাটো দেখাই দিয়া, কেনেকৈ কান্দিছে। দেখিছে কিমান চকু পানী ওলাইছে, চাওকচোন ইয়াৰ কিমান চকু পানী ওলাইছে, মোৰ ছোৱালীজনী কিমান চকু পানী ওলাইছে, দেখিছে। তো এয়াই আছিল মোৰ পটি ট্ৰেইনিঙৰ এক্সপিৰিয়েঞ্চ আমোৰ লগত। মই এনেকৈ তাইক পটি ট্ৰেইনিং কৰিব শিকালোঁ, যোনটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল, কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। তো আজিলৈ বাই বাই। আজিলৈ মোৰ কাৰণে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই, কোনাই দিয়া, মই অতি থাকিম।